तो हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल गौरव 157। तो आज आईसो आमी नगाँव अवस्थित जाभा शोरूम आईसो। आज जाभार नतुनके मॉडल 3टा लॉन्च होइसे। लॉन्च दिन होइसे हलो माने कि आपलोक देखाम नतुनके आइसे मॉडल केटा 3टा मॉडल होइसे जाभा नतुनके रिलीज होइसे। এটা হল আপোনালোকৰ USD এডভেঞ্চাৰ আৰু এটা হৈছে স্কেমলাৰ আৰু এখন হৈছে ৰোডষ্টাৰ। তো এখনকে দেখাম বাইক গোটেইকেইখন আপোনালোকক। যদি কোনোবাই জাভা বাইক ল'ম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কি বাইক কি কৰা সকলো ক'বলৈ চেষ্টা কৰিম। আৰু নতুনকৈ যদি মোৰ চেনেল কোনোবা আহিছে বুলি ছাবস্ক্ৰাইব কৰি ল'বা, তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো এনজয় কৰক। A few moments later. তো চাই লওক এইখনে হৈছে USD Roadster, যেটো ক্ৰুজাৰ বাইক হয়। চাই লওক ফুল LED হয় এলাইনমেণ্ট। আপোনালোকে প্ৰথমতে গাড়ীখনৰ লুকছটো চাই লওক। এতিয়া চাই লওক মিটাৰটো ধুনীয়াকৈ হাই বুলি আহে চুইচটো ফাৰ্ষ্টে অন কৰাৰ লগে লগে। তো এইটোৱে হৈছে জাভা শ্বৰুম নগাঁৱত থকা। চাই লওক শ্বৰুমটো ভিডিঅ'টো এবাৰ মই আপোনালোকক চিনেমাটো দেখাইছোঁৱে। আমাৰ বাজনী আছে, বাৰ নামটো ক'ব আপোনাৰ, মনীষা দাস। আপোনালোকে জাভা যদি এনি বাইক ক্ৰয় কৰিব লাগে তেনেহ'লে বাৰ লগত বাক ক'ব, বা থাকিব আৰু ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে কিবা কৰিলে ক'ব পাৰিব। তো আপোনালোকে ক্লিয়াৰ হৈ গ'ল USD ৰস্তাখনৰ মই আপোনালোকক আগতে দেখালোঁ লাইটটো জ্বলাই পেলাই কি গাড়ীখনে ইঞ্জিনৰ কথা যদি আহোঁ, ইঞ্জিনটো হ'ল আপোনাৰ 334cc ছিংগল চিলিণ্ডাৰ 4 ষ্টক লিকুইড কুলেট ইঞ্জিন হয়। গাড়ীখনৰ লুকটো চাই লওক, ফুল ক্ৰুজাৰ লুক হয়। আপোনালোকে যদি এখন 300 বা 350 cc ভিতৰত যদি ভাল বাইক বিচাৰি আছে তেনেহ'লে এই বাইকখন ক্ৰয় কৰিব পাৰে নগাঁও জাভা শ্বৰুমৰ পৰা। কণ্টেক্ট নম্বৰ মোৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব, আপোনালোকে চাব পাৰিব। গাড়ীখন চাই লওক, ফুল মেটেৰিয়েলৰ গাড়ী হয়, ধুনীয়া ব্লেক কালাৰৰ হয়, মেট ব্লেক কালাৰত আছে বৰ্তমান। এইটো ফুল LED এলাইনমেণ্ট হয়। ফ্ৰণ্টত চাই লওক ফুল LED হেডলাইট দিছে, লগত লগ' এটাও দিছে USD। ফ্ৰণ্ট এখন উইণ্ডশ্বিল্ড আছে, আপুনি বতাহ চতাহ যদি আপোনাৰ গাত নালাগে সেইটো কাৰণে সুবিধা দিছে, উইণ্ডশ্বিল্ডখন দিছে কোম্পানীৰ ফালৰ পৰা। ইঞ্জিনৰ যদি পাৱাৰৰ কথা ক'ব যাওঁ, মেক্স পাৱাৰ 29.7 PS 7300 RPM, মেক্স টৰ্ক 29 mm 7500 RPM হয়। এইখনৰ ফুল লুকটো চাই লওক। এইপিনে ৰোডষ্টাৰৰ আপোনাৰ চিম্বল এটা দিয়া আছে, ভালকৈ চাই লওক। গাড়ীখনত ডুৱেল এক্সজষ্ট আছে, পূৰা ক্ৰুজাৰ একদম হাৰ্লি ক্লাছিক লুকৰ নিচিনা হয়। গাড়ীখনৰ মডেলটো আপোনাৰ হাৰ্লি 750 কৰি প্ৰায় একেই হয়। পিছপিনেও আপোনাৰ লগ' এটা দিছে। গাড়ীখনৰ চাই লওক, ফিউল টেংকটোত চাই লওক USD মটৰচাইকেল লিখা আছে। এইপিনে এলাইনমেণ্ট দিছে, গ্ৰাফিক্সৰ ছাইডত টেংক পেড দিছে। আপোনালোকে দূৰৰ জেগাত গ'লে যাতে ভৰিখনৰ কোনো কষ্ট নহয় সেইকাৰণে টেংক পেড দিছে। আৰু ফ্ৰণ্টৰ ছাছপেনশ্যনটো হ'ল আপোনাৰ টেলিস্ক'পিক ছাছপেনশ্যন দিছে। ৰিয়েৰ ছাছপেনশ্যনটো টুইন শ্বক এবজৰ্বাৰ উইথ গেছ কেনিষ্টাৰ হয়। ফুল ডুৱেল এক্সজষ্ট আছে, আপুনি বঢ়িয়া চাউণ্ড কোৱালিটি আছে। মই আপোনালোকক চাউণ্ডটো শুনাম। গাড়ীখনৰ হেডলাইট আৰু ইণ্ডিকেটৰ, টেইল লাইট সকলোবোৰ LED দিছে। গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা ক'বলৈ গ'লে 175 mm হয়। গাড়ীখনৰ ৱেইটটো হ'লে আপোনাৰ 184 kg হয়। গাড়ীখনৰ আপুনি ফ্ৰণ্টৰ লুকটো চালে আপোনালোকে দেখালোঁ ধুনীয়াকৈ গাড়ীখনৰ ফ্ৰণ্টৰ ডিস্কটো চাই লওক। ফ্ৰণ্টৰ আপুনি ABS পাব, ফ্ৰণ্টৰ এলয় হুইল আছে। ফ্ৰণ্টৰ ডিস্ক ব্ৰেকৰ চাইজ হ'ল 320 mm হয় আৰু ফ্ৰণ্টৰ টায়াৰৰ চাইজ হ'ল 100/90 18 ইঞ্চৰ হয়। এইটো আপোনাৰ ৰেডিয়েটৰ গিল আছে, লিকুইড কুল ইঞ্জিন যিহেতু। আৰু চাই লওক ৰিয়েৰ যদি ব্ৰেকৰ কথা ক'ব যাওঁ, ৰিয়েৰ ব্ৰেকটো হ'ল 240 mm হয় ডিস্কৰ চাইজ, আৰু ৰিয়েৰ টায়াৰটো হ'ল 130/80 17 ইঞ্চৰ হয়। গাড়ীখনৰ যদি চাইছে লাষ্টলৈকে চাই থাকিব। গাড়ীখনৰ মই প্ৰাইজৰ কথাটো কম লাষ্টলৈকে, আপোনালোকে অকণো স্কিপ নকৰিব। যদি এতিয়ালৈকে কোনো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া গাড়ীখনৰ ছিটটো উঠালোঁ, ছিটটো লেডাৰৰ ছিট দিছে, বহুত ধুনীয়া কমফৰ্টেবল হয়। আপোনালোকে নিজে চাব পাৰে, বহুত ভাল কুচনিং দিছে। আপুনি দূৰ জেগালৈ গ'লেও আপোনাৰ কোনো প্ৰব্লেম নহয়, বহুত দূৰ জেগা আপুনি আৰামছে খোজ কৰিব পাৰিব। ফিউল টেংকৰ কেপাচিটি হ'ল 12.5 লিটাৰৰ হয়। আৰু গাড়ীখনৰ মাইলেজৰ কথা যদি ক'ব যাওঁ 30 to 30 ক্লেইম কৰি দিছে।
ফ্ৰণ্টৰ লুকটো চাই লওক এবাৰ মই মিটাৰটো আপোনাক অন কৰি দেখাই দিম আৰু এই চুইচকেইটা আপোনাৰ মিটাৰটো কণ্ট্ৰল কৰে যিখিনি আছে আপোনালোকৰ চুইচৰ কোৱালিটিখিনিও বহুত ভাল হয় প্ৰিমিয়াম ছেগমেণ্টৰ দিছে চাই লওক ভালকৈ এবাৰ গাড়ীখন সাইড মিৰৰ আছে আপোনালোকৰ বাৰ এণ্ড মিৰৰ দিছে আপোনাৰ ওপৰৰ মিৰৰ দিয়া নাই মিটাৰটো আপোনাক মই অন কৰি দেখাই আছোঁ অলপ পিছতকৈ আপোনালোকক তো গাড়ীখন চাই লওক এইখনে আছিলে ইউএছডি ৰোডষ্টাৰ বাকী দুটা মডেলো মই ভিডিঅ' দিম আপোনালোকক এটা কৰি দিম একেবাৰতে মই এটা ভিডিঅ'তে গোটেইকেইটাখন বাইকৰ মই ৰিভিউ দিয়া নাই এখন আজি যদি আপোনাৰ ইউএছডি ৰোডষ্টাৰ দিছোঁ নেক্সট আপোনাৰ দিম এডভেঞ্চাৰ তাৰপিছত দিম আপোনাৰ স্কিমলাৰ তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলটো তো এই ফুল ডিলাৰ ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই কণ্টেক্ট কৰিব পাৰিব ফোন নম্বৰ আছে ফোন কৰিব পাৰিব তো এই গাড়ীখনত নগাঁৱত অন ৰোড প্ৰাইচ হৈছে কাগজ পাতি মিলাই আপোনাৰ 2,25,000 টকা হয় কাগজ পাতি মিলাই কৈছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লাইক এটা কৰি দিব ভিডিঅ'টো যদি ভাল লাগিছে তো গাড়ীখনৰ আপোনাক মই সকলোবিলাক কৈ দিয়া হৈছে মোৰ মতে যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব তো আজিলৈ ইমানেই আছিলে আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক মই এক্সজষ্ট চাউণ্ডটো শুনাই দিওঁ চাওক এক্সজষ্ট চাউণ্ডটো এবাৰ